মৰ্নিং আকৌ এদিন অন্য ভিডিঅ'লৈ আপোনালোকৰ মাজত পুনৰবাৰ আজি মই আপোনালোকক দেখুৱাম আমাৰ গছত লগা জলকীয়া এয়া চাওক প্ৰিয়ংকা জলকীয়া ছিঙি আছে আৰু চাব গাইছ আমাৰ এটা ওলকচু লাগিছে আৰু ওলকচুটো আপোনালোকক দেখুৱাম চাওক আৰু আছিল এইটোৱে আছিলে সেই ওলকচুটো প্ৰায় বহুতেই ডাঙৰ হৈ গৈছে চাওকচোন আৰু গমেই নাপাওঁ এইটো বাৰীত লাগি আছিলে গম পোৱাহেঁতেনতো তাক ভাদ মাহতে বধিব পাৰিলোঁ হয় ন কিন্তু গমেই নাপাওঁ কাৰণে আৰু ওলকচুটো যে আমাৰ বাৰীত লাগি আছে আমি দেখাই নাছিলোঁ আজি হঠাৎ বাৰীলৈ যাওঁতে মায়ে দেখিলে কচুটো আৰু তেতিয়া আনিলে আৰু মই তেতিয়া ভিডিঅ' এটা বনাম বুলি ভিডিঅ' বনালোঁ তো আৰু ওলকচুটো বহুতেই ডাঙৰ হ'ল আৰু ভাদ মাহত বোলে ওলকচু খালে ভাল ওলকচু জাল খাব লাগে বেমাৰ আজাৰ নহয় তো আমি কিন্তু ভাদ মাহত খালোঁ আৰু এই ছোৱালী দুজনী আৰু এজনী মোৰ ছোৱালী আৰু আনজনী আমাৰ ওচৰৰে আৰু তাইৰ বান্ধৱীৰ প্ৰায় তাইৰ লগত খেলিব আহে আজিও খেলি আছে দুইজনী স্কুলটো বন্ধ পূজাৰ বাবে তো দুইজনী ধুনীয়াকৈ খেলি আৰু যদি আজি মোৰ ভিডিঅ'টো আপোনালোকে সঁচাকৈ ভাল পালে ভিডিঅ'টো লাইক আৰু কমেণ্টছ আৰু এটা শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এটা অন্য ভিডিঅ'লৈ আপোনালোকৰ মাজত পুনৰবাৰ আহিম।